সেন্টারক আমি ধন্যবাদ দিছোঁ, একজন মন্ত্রী দিছে, কিন্তু আমি বিচৰা নাছোঁ কথা হৈছে সিহঁতৰ হওক যিকোনো ফৰেষ্ট আৰু আমাৰ ডিচি ছেক্ৰেটাৰী সেইবিলাকক আমি ভেৰিফাই কৰি আছে। MCLA EM চবে নিজৰ চেলাৰীটো 30% কমাই লৈছে। মূল্য বৃদ্ধিৰ কাৰণে আপুনি আপোনালোকৰ EM MCLA এইটো আমাৰ কাউন্সিল ডিচিশ্যন। MCLA EM চবে নিজৰ চেলাৰীটো 30% কমাই লৈছে। কাৰণটো হ'ল চবে জানে আজি গোটেই দুনিয়া বা গোটেই ভাৰতবৰ্ষ বা গোটেই অসমৰ যিটো ইকনমি ডেইলি কি অৱস্থা নাই আছে। আপুনি ইয়াত যদি বেতনটো কমাই ল'ব পাৰে তেতিয়াহ'লে চৰকাৰৰ কাৰণে বেছি কাম কৰিবলৈ সুবিধা হ'ব। আপুনি নিজৰ চেলাৰীটো কমাই লোৱা মানে চৰকাৰক সহায় কৰা কাম কৰিবলৈ। সেইটোৱে অকল চেলাৰী নহয়, চিয়ে দিয়ে সেইটো 30% কমাই দিছোঁ। ট্ৰেভেলিং এলাউন্স আৰু ডেইলি এলাউন্স চিয়ে দিয়ে। আজি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ল তাতে নাই আমি কৈছোঁ CM ছাৰে ভাল পাই পেলাই আমাক এজন মন্ত্ৰী দিছে ধন্যবাদ, কিন্তু আমি মন্ত্ৰী বিচৰা নাছিলোঁ। আগলৈ আমাৰ আশা নাই মানে আশা কৰি কি লাভ আছে। আমি নলমেই বুলি কৈছোঁ, নালাগে বুলি কৈছোঁ, আৰু ইয়াত কিবা আশা থাকে নেকি। CM ছাৰক আমি ধন্যবাদ দিছোঁ, একজন মন্ত্ৰী দিছে, কিন্তু আমি বিচৰা নাছোঁ কথা হৈছে সেইটো। এইফালে অসমটো বেলেগ, BTCটো বেলেগ। BTCৰ কথা সোধক না, সেইফালে কি হৈছে কোৱা নাই, এইটো দিছপুৰৰ কথা। হা কি সম্প্ৰসাৰণ এইটো নাই। এইটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিলেই গম পাব। মুঠতে আমি 8 মাহ হৈছে প্ৰায় বিৰাট সুন্দৰকৈ আমি কাম কৰিম, কোনো নাৰাজ হ'ব নালাগে। যিসকল লিগেল এইটো পাবই, সিহঁতৰ হওক যিকোনো ফৰেষ্ট আৰু আমাৰ ডিচি ছেক্ৰেটাৰী সেইবিলাকক আমি ভেৰিফাই কৰি আছে। জেনুইন 100%, ইলিগেল নাই।